Good morning, welcome back to my channel. So, আজি first time কাৰণে মই try কৰিম আপোনাৰ cappuccino coffee নাজানো কেনেকুৱা কি হয় but মানে একদম আইডিয়া নাই কাৰণ মই এতিয়ালৈকে বনোৱা নাই কেতিয়াও but আজি যেটো ঘৰতে আছো যেটো মই ঘৰতে আছো সো ভাবিলো যে try কৰি চাও এনেকুৱা লাগে সো এতিয়া গৈ আছো মই দোকানৰ পৰা মই গাখীৰ আনো আৰু কফি আনিম তাৰ পিছত মই বনাম আৰু আপোনালোকে ব্লগটো লাষ্ট পৰ্যন্ত চাই থাকিব তো এয়া মোৰ কফি আৰু গাখীৰ লৈ আহিলো মই সো এতিয়া পটাপটকে যাব লাগে আৰু বনাব লাগে ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া মই কি কৰো এটো বনাও আৰু কেনেকে কি নাজানো মই জাস্ট ট্ৰাই কৰো আচ্ছা চামচটো কত দিলো না আৰু তো মই এনেকা চামচৰে মই 2 চামচ কফি লম আৰু 4 চামচ চেনি লম মই ৰেচিপিত যোনটো চাইছো কিন্তু মই এটা কথা বুজি পোৱা নাই কফি কত ও মাই গড ওয়াও হেটো মনে যাবে Semua kamera tu kata hidup. Itu je dia ni lagi. Yep. अच्छा itu kita pakai. সো এতিয়া সক লাহে লাহে এটো ডাৰ্ট হৈ গৈ আছে সো এটোৱে লাগিছিলে আমাক কেনেকা ডাৰ্ট হ'ব হোৱাটো So the coffee to serve korbo karone mane etu loi lolo coffee mug etu moi paisilo mor birthday so etu lagi use kora hua nai so tu yate use koru aru thoi lo abar bhalke e মই গাখীৰটো ঠাণ্ডা হ'ব দিছো বাট এতিয়ালৈকে যাব ঠাণ্ডা হোৱা নাই কাৰণ কি মই জাস্ট দিছিলো হে বাট একো নাই মই বনাই পেলাই এটো মই ৰাখি দিম ফ্ৰিজত সো দেট এটো ঠাণ্ডা হৈ থাকিব আৰু নহলে এটো সাকে ফোমটো যদি গুছি যায় কফি তৈয়াৰ হৈ যাব ঠাণ্ডা হোৱা নাই একো নাই খবৰ মই একো বস্তু নাপাওঁ গাখীৰ ৰেডি Use some gold feathers and see this too. When you want to get off the darkest ground, the gravity pulls you straight down.
হ'ল আৰু এতিয়া বাজিছে 12টা বাজিব 10 মিনিট আছে মই ঠিক 1টা বজাত মই কফিটো ওলাম তাৰপিছত টেষ্ট কৰিম আৰু আপোনালোকক ৰিভিউ দিম ইয়াৰ ৰিভিউ মানে কি মই যিহেতু বনাইছোঁ চ' কেনেকুৱা লাগিছে নালাগিছে মইতো ক'ম আপোনালোক চ' চাই দিয়ক এতিয়া হৈ গৈছে 1 ঘণ্টা আৰু এতিয়া মই ওলাম চ' বলক চাওঁ কেনেকুৱা হৈছে কেনেকুৱা নাই ৰ'ব অ' ৱাও কেনেকুৱা বা হৈছে আৰু চ' এতিয়া মই ট্ৰাই কৰোঁ আধা ভাইটিক দিলোঁ মই তিতা হয় না এটা এরকমই থাকে উফ কি টেস্টি বহুত টেস্টি হৈছে মোক বহুত ভাল লাগিছে চ' আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু এটা কুৱেশ্যন আপোনালোকে তো ভাবিছে কি তেতিয়া মই বেলেগ কাপোৰ পিন্ধি আছোঁ এতিয়া কেনেকৈ হ'লোঁ চ' মই ৰিলছ বনাই আছিলোঁ চ' সেইটো কাৰণে মই কাপোৰ আৰু এনেকৈ মেকআপ চেকআপ কৰিলোঁ চ' এইটোৱে আছিলে কেপুচিনো ৰেচিপি যোনটো মই ট্ৰাই কৰিছোঁ চ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব চ' আজিৰ কাৰণে ইমানেই টাটা